ডাঙৰ মন্তব্য বিশেষ টেটৰ বিশেষ নিযুক্তি নহয় বিশেষ টেট হোৱাৰ পিছত বিশেষ ৰেহাই নহয় শিক্ষক নিযুক্তিৰ কাৰণে তেওঁলোকে আন যোগ্য প্ৰাৰ্থীৰ দৰে আহিব লাগিব টেট উত্তীৰ্ণৰ যোগ্যতা সকলোৰে বাবে একেই টেট উত্তীৰ্ণৰ যোগ্যতা সকলোৰে বাবে একেই বিশেষ টেট এবাৰ অনুষ্ঠিত হৈছে আকৌ এবাৰ অনুষ্ঠিত কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু এবাৰ বিশেষ টেট অনুষ্ঠিত কৰা হ'ব কিন্তু বিশেষ টেটৰ বাবে বিশেষ নিযুক্তি নহয় শিক্ষামন্ত্ৰীৰ ডাঙৰ মন্তব্য আহিছে বিশেষ টেট উত্তীৰ্ণক লৈ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছোঁ বিশেষ টেটৰ বাবে বিশেষ নিযুক্তি নহয় বিশেষ ৰেহাই তেওঁলোকে লাভ নকৰে এয়া শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য আহিছে যে বিশেষ টেট উত্তীৰ্ণৰ বাবে বিশেষ নিযুক্তি নহয় শিক্ষক নিযুক্তিৰ বাবে তেওঁলোকে আন যিসকল টেট উত্তীৰ্ণৰ যোগ্যতা আছে তেনেধৰণে আহিব লাগিব টেট উত্তীৰ্ণৰ যোগ্যতা সকলোৰে বাবে একেই তেওঁলোকে এবাৰ বিশেষ টেট উত্তীৰ্ণ পাতিবলৈ অনুষ্ঠিত কৰিবলৈ কৈছিল সেইবাবে অনুষ্ঠিত কৰা হৈছে আৰু এবাৰ অনুষ্ঠিত কৰাৰ দাবী তেওঁলোকে কৰিছে সেইবাবে তেওঁলোকক অনুষ্ঠিত কৰা হ'ব কিন্তু বিশেষ টেটৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা নাথাকিব বিশেষ টেট উত্তীৰ্ণক লৈ শিক্ষামন্ত্ৰীৰ বৃহৎ ঘোষণা ডাঙৰ ঘোষণা যে বিশেষ টেট উত্তীৰ্ণৰ বাবে বিশেষ ব্যৱস্থা নহয় বিশেষ নিযুক্তি নহয় টেট উত্তীৰ্ণসকলে সেই উত্তীৰ্ণ আন যিসকল টেট উত্তীৰ্ণ আছে তেওঁলোকৰ সৈতে যোগ্যতাৰ ভিত্তিত তেওঁলোকৰ একেই যোগ্যতা হ'ব লাগিব কাৰণ টেট সকলোৰে বাবে একেই এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছোঁ বিশেষ টেট উত্তীৰ্ণক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰ মন্তব্য আহিছে যে বিশেষ টেট উত্তীৰ্ণৰ বাবে বিশেষ নিযুক্তি নহয় বা তেওঁলোকক বিশেষ ৰেহাই দিয়া নহয় এয়া ডাঙৰ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছোঁ বিশেষ টেট সেইটো তেওঁলোকৰ কাৰণে স্পেচিয়েলি টেট এটা এপিয়াৰ কৰাৰ পাছত টেট কোৱালিফিকেশ্যন ফৰ অল চেম বিশেষ টেট হোৱাৰ পাছত আকৌ বিশেষ নিযুক্তি এটা নহয় মানে বিশেষ টেটৰ হোৱাৰ পাছত বিশেষ ৰেহাই এটা নহয় গতিকে তেওঁলোকৰ কাৰণ টেট এটা পাতিবলৈ কৈছিলে পাতিলোঁ আৰু এবাৰ পাতিব লাগে বুলি কৈছে আৰু এবাৰ পাতিম কিন্তু ৰিক্ৰুটমেণ্টত দে উইল হেভ টু কম্পিট উইথ আদাৰ কোৱালিফাইড কেণ্ডিডেটছ এট পাৰ টেট শিক্ষক বুলি কোনো বিশেষ শিক্ষকৰ কোনো সমস্যা আমি চোৱা নাই আমি প্ৰাথমিক শিক্ষক বুলি প্ৰাথমিক শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ নাই বিশেষ টেট সেইটো তেওঁলোকৰ কাৰণে স্পেচিয়েলি টেট এটা এপিয়াৰ কৰাৰ পাছত টেট কোৱালিফিকেশ্যন ফৰ অল চেম বিশেষ টেট হোৱাৰ পাছত আকৌ বিশেষ নিযুক্তি এটা নহয় মানে বিশেষ টেটৰ হোৱাৰ পাছত বিশেষ ৰেহাই এটা নহয় গতিকে তেওঁলোকৰ কাৰণ টেট এটা পাতিবলৈ কৈছিলে পাতিলোঁ আৰু এবাৰ পাতিব লাগে বুলি কৈছে আৰু এবাৰ পাতিম কিন্তু ৰিক্ৰুটমেণ্টত দে উইল হেভ টু কম্পিট উইথ আদাৰ কোৱালিফাইড কেণ্ডিডেটছ এট পাৰ টেট শিক্ষক বুলি কোনো বিশেষ শিক্ষকৰ কোনো সমস্যা আমি চোৱা নাই আমি প্ৰাথমিক শিক্ষক বুলি প্ৰাথমিক শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ